এই ভিডিঅ'টি বনাই থোৱা কিমান দিন যে হ'ল সেই সঠিক কথাটো গম পালে হয়তো আপোনালোকে মোক এলেহুৱা বুলিয়ে ভাবিব। সঁচাকৈ মই আজি ভিডিঅ'টো এডিট কৰিবলৈ বহি নিজকে নিজে যেন মই এলেহুৱা হয় তেনেকুৱা নিচিনা লাগিলে, কিন্তু নহয়, মই এলেহুৱা নহয়। কাৰণ যদি মই এলেহুৱাই হ'লোঁ হয় হয়তো আজি ইমান দিনে আপোনালোকক ইউটিউবত কোনো ধৰণৰ ভিডিঅ'ই দিব নোৱাৰিলোঁ হয়। কাৰণ মানুহ পৰিৱেশ পৰিস্থিতিৰ দাস বুলি কৈছিলোঁ নহয়। মানুহৰ জীৱনত এনেকুৱা কিছুমান পৰিস্থিতি আহি যায়, মানে প্ৰয়োজনতকৈও প্ৰয়োজনীয় কাম পেলাই থৈ পেলাই কিছুমান পৰিস্থিতিবোৰ নাইকিয়া হওক তেনেকুৱা নিচিনা লাগে। বাৰু যি কি নহওক, এয়া আপোনালোকে হয়তো ইতিমধ্যে ভিডিঅ'ৰ টাইটেলটো দেখি পেলাই গম পাইছে আজি কি আছে। মানে আমাৰ শহুৰ দেউতাৰ, মানে মানুহজনৰ দেউতাকৰ আজি তিথি হয়, মোৰ শহুৰ দেউতা। তাকেই সেয়া ৰাতিপুৱা শুই উঠিয়েই এফালৰ পৰা কামত লাগিব লৈছোঁ। প্ৰথমতে শুই উঠি মুখ হাতকেইটা ধুই তিতা যিবোৰ কাপোৰ আছিলে ধুনীয়াকৈ মেলি ল'লোঁ, আৰু ৰাতিপুৱাতে বহুত ধুনীয়াকৈ ৰ'দটো ওলাইছে। গুড মৰ্ণিং। চোতালখন সাৰি হৈ গ'ল, এতিয়া ঘৰৰ কামবোৰত লাগোঁ আৰু আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে বুলি। আমাৰ জীৱনৰ আন এটা নতুন দিনলৈ আৰু মৰিগাঁও জিলাৰ এই সৰু অৰ্থাৎ সুন্দৰ গাঁওখনলৈ আপোনালোক সকলোকে বহুত বহুত ভাল পোৱা আৰু বহুত বহুত স্বাগতম জনাই আজি এটা নতুন আৰু সুন্দৰ ভিডিঅ' আৰম্ভ কৰিছোঁ। আপোনালোকে হয়তো ইতিমধ্যে গম পাইছেই আমাৰ দেউতাৰ আজি তিথি হয়, অৰ্থাৎ দেউতা ঢুকুৱা আজি 5 বছৰত ভৰি দিব। গতিকে আমিনো এবাৰ আমাৰ দেউতাৰ তিথিভাগ কেনেকৈ পাতোঁ তাকেই আপোনালোকৰ লগতো ভাবিলোঁ শ্বেয়াৰ কৰোঁ। লগতে ৰাতিলৈকে গীতা পাঠ এখন পঢ়ুৱাই দিয়া হ'ব। গতিকে ঘৰখনৰ সাংঘাতিক কাম, যদিও যোৱাকালি অলপমান কাম আগবঢ়াই থলোঁ, কিন্তু গোটেই ঘৰখন মচিব লাগিব, লগতে চোতাল ঘৰ। কালিয়ে ভাবিছিলোঁ ঘৰটো মচি থৈ দিম, কিন্তু যিমানেই যি নহওক বাহি হ'ব। গতিকে গোটেইখিনি কামেই আজিয়েই কৰিম। নাজানো দিনটো আপোনালোকৰ সন্মুখত আহি কিমান কথা পাতিব পাৰে। আকৌ 3টামান বাজিৰ আগতেই আজৰি হ'ব লাগিব, যিহেতু গীতা পাঠ পঢ়োৱা হ'ব, সোনকালে ভকত আহিব, লগতে নিৰামিষ ভাতৰো যা যোগাৰ কৰোৱা হ'ব। আৰু এয়া আমাৰ ল'ৰাটোৱে এইমাত্ৰ শুই উঠিলে, সি শুই উঠিয়েই তাৰ খেলা বস্তু বিচাৰাত ব্যস্ত হৈ আছে। আৰু এইবোৰ বিচনা পত্ৰ সেইবোৰ মই একোৱেই ঠিক কৰা নাই। সেইফালে চোফাখনত যিবোৰ কাপোৰ আছে ব্লেংকেটখনৰ বাহিৰে বাকী গোটেইখিনি ধোৱা কাপোৰ। যোৱাকালি অলপমান সেমেকা আছিলে বাবে মই সেইবোৰ তেনেকৈ থৈ দিছোঁ। এতিয়া ভালকৈ ঘৰ দুৱাৰ সাৰি গা পা ধুই পেলাই সেইবোৰ কাপোৰ মেলি দিম। অৱস্থা কাহিল হৈ আছে, মোৰো ফণি হোৱা নাই, লগতে ফুটটো মুখটোতে চাগে পৰিলে। এতিয়া যাওঁ বাকী থকা কামবোৰ কৰোঁগৈ আৰু যিমানটো পাৰোঁ চেষ্টা কৰিম আপোনালোকৰ লগত এনেকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি যাবলৈ, লগতে ভিডিঅ'টো অলপমান আপোনালোকলৈ সুন্দৰভাৱে আগবঢ়াবলৈ। নাজানো কিমান কি আপোনালোকক এনেকৈ কথা পাতিব পাৰিম, হয়তো গোটেইখিনিয়েই ভইচ অভাৰেই কৰিব লাগিব। ইফালে এয়া চোতালত ৰভা দিয়াৰ কাম চলি আছে। আমাৰ দেউতাৰ তিথিৰ বাবেও দিছে আৰু এটা বেলেগ বিশেষ কাৰণো আছে। কাৰণটো বা আপোনালোকক মই পিছতেই ক'ম। হয়, আজি গোটেইখিনি ভিডিঅ'তে হয়তো ভইচ অভাৰেই কৰিব লাগিব, কাৰণ আজি সাংঘাতিক ব্যস্ত। যিকোনো কিবা এটা ঘৰখনত পাতিম বুলি ভবাৰ পাছত বা পাতিম বুলি লোৱাৰ পাছত ঘৰখনত যে কিমান কাম ওলায়। যোৱাকালি বহুতখিনি কাপোৰ ধোৱা হৈছিলে এই চোফাখনত থকাখিনিৰ বাহিৰেও, বাকী বাহিৰত যিমানবোৰ মেলি দিলোঁ, আৰু কালিতো বহুতখিনি শুকালে। বাকী এতিয়া আকৌ আজি কাপোৰ ধোৱা হ'ব, লগতে গোটেই ঘৰখন ভালকৈ চাফা কৰি মচিব লাগিব, মকৰা জালবোৰ অলপমান আঁতৰাব লাগিব। যিহেতু মই অকলশৰীয়া হয়, আমাৰ ঘৰত বোলে ননদ এজনী আছে বা জা জোৱালী কোনোবা আছে, অকণমান সহায় কৰি দিব। প্ৰতিটো ক্ষেত্ৰতেই মই চাবলগীয়া হয়, পাকঘৰৰ দিশৰ পৰা আদি কৰি ল'ৰাটোক খুওৱা বোৱা, বাকী গোটেই ঘৰখনৰ সমস্ত কাম। যদিও বা মা আছে, কিন্তু এইবোৰ কামত মই মাক বৰ এটা মানে কৰিবলৈ নিদিওঁ। মাৰ এক্সট্ৰা যিবোৰ কাম থাকে, থকাৰ দিনা ৰাতিপুৱা শুই উঠি গৰুকেইটা ভেজাল মাৰি গাটো ধুই পেলাই মা স্কুল যাবলৈ হয়, লগতে আকৌ আহি পেলাই কিবা এটা খাই আকৌ পিছবেলা পথাৰলৈ যায়। গতিকে ঘৰখনৰ যিবোৰ বেলেগ কাম থাকে সেইবোৰ গোটেইবোৰেই মোৰ দায়িত্বত বুলি ক'ব পাৰি। যিহেতু আজি স্কুল নেযায় অৱশ্যে মায়ে ছুটি লৈছে দেউতাৰ তিথিৰ বাবে। এতিয়া মায়ে সেইফালে বাহিৰত ইটো সিটো শুই উঠি গৰুকেইটা উলিয়াই গোহালিটো চাফা কৰিলে, সেইবোৰ আকৌ আজি অলপমান ভালকৈ চাফ চিকুণ কৰিবলগীয়া হয়। গোহালিত ভালকৈ পানী মাৰিলে, যিহেতু ড্ৰেইন নাই আমাৰ পিছফাললৈ, মানে গোহালিৰ পৰা যিবোৰ লেতেৰা সেইবোৰ যোৱাৰ ভালকৈ মানে চাফা কৰি পানী মাৰিবলগীয়া হয়। বাকী যিবোৰ এখন ঘৰৰ বাহিৰা কাম থাকে, নাৰিকল কাটিবলৈ দিয়া মানুহ এজনক মাতি, মানে যথেষ্টই ঘৰখনত কাম থাকে দিয়কচোন। বাকী এয়া মই ধুনীয়াকৈ গা পা ধুই আহিলোঁ এতিয়া বজাৰবোৰ সামৰিবলৈ। মানুহজনে বজাৰখিনি কৰি আনিলে হয়, কিন্তু প্ৰতিটো বস্তুৱে মোৰ লিষ্টৰ মতে আহিছেনে নাই তাকেই ভালকৈ চাই মেলি হিচাপ কৰি সামৰিছোঁ। কিন্তু কেইটামান বস্তু ইয়াত অহা নাই, মানে মই লিষ্টখনত লিখি দিছিলোঁ পাপৰ
পাপৰটো অনা নাই, তাকেই মানুহজনক কৈ পেলাই আকৌ আনিবগৈ লাগিব। আৰু সেয়া আৰু এতিয়া এগৰাকী মানুহো আহিছে, মানুহগৰাকীয়ে সেইফালে পিছফালে কাপোৰ ধুই আছে। গোটেইবোৰ কাম যিহেতু মোৰ অকলে চম্ভালিবলৈ অকণমান অসুবিধা হৈ যায়, গতিকে বেছি কাম লেটিপেটি হৈ থাকিলে মই এগৰাকী মানুহ মাতি দিওঁ, তেতিয়া মানে একেদিনাখনেই গোটেইবোৰ কাম আজৰি হৈ যায়। আজি সকাম বুলিয়েই নহয়, যিকোনো কিবা এটা উৎসৱ পাৰ্বণেই হওক, বিহুৱেই হওক, কিবা এটা কাৰণত যদি গোটেই ঘৰখন চাফ চিকুণ কৰিবলগীয়া হয়, তেতিয়াহ'লে মই এগৰাকী মানুহ মাতি দিওঁ। মই যদি ভিতৰখিনি কৰি দিলোঁ, মানুহগৰাকীয়ে গোটেই কাপোৰবোৰ ধুই ঘৰখন মচি দিলে, তেতিয়া দিনটোৰ বাবে আজৰি হৈ যাওঁ বা এসপ্তাহৰ বাবে আজৰি হ'ব পাৰি। আৰু এয়া আপোনালোকক কৈছিলোঁৱেই নহয়, সকলো দিশ চাবলগীয়া হয়। সেইফালে ৰুমবোৰ অকণমান চিজিল কৰি থৈ আহিলোঁ, ঘৰটো সাৰি দিলোঁ, আৰু বজাৰবোৰ গাত উঠি পেলাই সেইবোৰ চিজিল কৰি থাপনা ভাগ চাফা কৰি ধূপ জ্বলাই থৈ পেলাই এতিয়া আহিলোঁ চাহ বনাবলৈ। মই যে আপোনালোকক কৈছোঁ আৰু এটা বিশেষ কাৰণত ৰভাখন তৰিছে বুলি, মানে আমাৰ ওচৰৰে খুৰীহঁতৰ মানে দেওৰৰ ছোৱালীজনীৰ ভাতমুখত দিয়া, অৰ্থাৎ অন্নপ্ৰসন্ন হয়। সিহঁতৰ জেগা অকণমান অসুবিধাৰ বাবে আমাৰ চোতালতে ৰিচিপশ্যন লগতে বনোৱাৰ ব্যৱস্থা কৰিব। সেই ভাইটিজনে ক'লে যে মই যিহেতু দুদিন পাছতেই সেই সকাম ভাগ কৰিমেই, গতিকে বৰদেউতাৰ তিথিটো ৰভাখন তৰি দিয়া যাওক, দুইটা কামতেই হ'ব। তেতিয়া চোতালখন আজি মচি দিলে সিহঁতৰ দিনালৈও হৈ যাব। আৰু এয়া গাটো ধুই আহি আকৌ এইবোৰ অলপমান চিজিল কৰি দিলোঁ, মানে মানুহজনীয়ে যিহেতু ঘৰটো অকণমান মকৰা জালবোৰ গুচাই দিবহি, গতিকে গোটেই বস্তুবোৰ অকণমান ঢাকি ঢুকি থৈ দিছিলোঁ, কিন্তু এতিয়া আকৌ গোটেইবোৰেই চাফা হ'ল। মানে সেয়া আপোনালোকক ৰাতিপুৱাতে কৈছিলোঁৱে নহয়, আজি দিনটো সাংঘাতিক ব্যস্ত হৈ থাকিম, গতিকে হয়তো দিনটো প্ৰতিটো কামেই পুংখানুপুংখভাৱে দেখুৱাটো অকণমান অসুবিধা হৈ যাব। গতিকে যিমানখিনি পাৰিছোঁ আপোনালোকৰ লগত কাম কাজবোৰ বা ভিডিঅ' শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিছোঁ মোৰ সাধ্য অনুপাতে। প্ৰতিটো ক্লিপেই অকণমান ভালকৈ আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। এয়া প্ৰথমে মই ৰাতিপুৱা অকণমান বিচনাখন ঠিক কৰিছিলোঁ হয়, কিন্তু ভাবিলোঁ এতিয়া বিচনা চাদৰখন সলাই দিওঁ, মানে